দুপৰীয়া 7টা বজাত শুই উঠি দেখিছোঁ আমেৰিকান পেংগুইনবোৰে মিনাৰেল ৱাটাৰ খাই আছে। অ' শ্বিট, এইবোৰ বেয়া কথা। চ' মোৰ মাথা বেয়া হোৱাত লগালগ তাহাঁতক মাৰি তাহাঁতৰ এগিলাচ জুচ খাই ল'লোঁ পেংগুইনৰ তেজেদি। এইপিনে দেখিছোঁ মেৰিয়ানা খাটটো খান্দি অলপ তাৰ গভীৰতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছে। একদম লুক লাইক মাই এক্সৰ হৃদয়খন। তাৰপিছত মোৰ এক্সৰ মুড চুইং হোৱাৰ দৰে ঘপককৈ ৱেডাৰটো চেঞ্জ হৈ গ'ল। অ' মাই গড। এইপিনে মোৰ দেউতাই পিটি পিটি এশিঙীয়া গড়টো ভিতৰলৈ আনিছে, যিহেতু এতিয়া ছুনামি আহিব। 799 ঘণ্টাৰ পিছত বতৰটো ভাল কৰাৰ পিছত মই মাউণ্ট এভাৰেষ্টৰ ওপৰত উঠি ৱেডাৰ কণ্ডিশ্যনটো চাই ল'লোঁ। এভৰিথিং উইল বি অ'কে। চ' মই মোৰ পাৰ্টনাৰৰ লগত অলপ ট্ৰেভেলিঙত ওলালোঁ। চ' লেটছ গ'। অ' য়া। যোৱাৰ আগত দুটা ডাইন'ছৰৰ কল খাই ল'লোঁ। তাৰপিছত গৈ অলপ প্ৰশান্ত মহাসাগৰৰ ফালে গৈ ৰখিলোঁ। তাৰপিছত মোক দেখি তাৰ গোটেই পেংগুইনবোৰে পলাইছে, যিহেতু মই আদিম যুগত এজন খতৰনাক চিকাৰী আছিলোঁ। তাৰপিছত আমি গৈ ৰাছিয়াৰ বাগান পালোঁগৈ। এইপিনে তাত গৈ এটা প্ৰকাণ্ড 1 চেণ্টিমিটাৰ এটা অজগৰ দেখিলোঁ। ৱাট এ পকি অজগৰ। তাৰপিছত আমি ভিডিঅ'টো বনাই শ্বুট কৰি গুচি আহিলোঁ তাৰ পৰা। আহোঁতে এজনী নীলা ডাইন'ছৰ উৰি যোৱা দেখিলোঁ। ৰাছিয়াত গাইজ কি যে ওলাইছে নহয়, যোৱাগৈ ভাল আৰু দেই। আহোঁতে ৰাজস্থানৰ মানুহ কিছুমান গৈ থকা দেখিলোঁ। ক'লৈ